ফাইনেলি আজি ভতিজাজনীৰ জোৰোণৰ দিনটো আহি পাই গ'লহি আৰু আজিৰ দিনটো কেনেকৈ পাৰ কৰিলো সকলোখিনি দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ' লৈ আহিছো আৰু আশা কৰো সকলো ভালে আছে। আজি মোৰ হাজবেণ্ডৰ কাকাৰ ছোৱালী ভতিজীৰ জোৰোণ। আমিও আহিলো আৰু আহি দেখিছো এই কইনা ধুনীয়াকে ৰেডি হৈ আছে। দৰা ঘৰৰ মানুহ আহি পোৱাৰ আগতে আমিও সকলোৱে ফটো ভিডিঅ' অলপ ক্লিক কৰি ললো। এইফালে এয়া দৰা ঘৰৰ মানুহ আহি পালেহি। আমি ওলাই আহিছো। মহিলাসকলে মহিলাসকলক আৰু পুৰুষসকলক আগবঢ়াই আনিব লাগে। তেনেকে আমাৰ সমাজত আগৰ পৰা চলি আহিছে। আৰু এফালে এগৰাকী দৰাৰ মাক, তেওঁলোকক ইয়াতে এনেকে বহিব দিয়া হ'ল। আমিও এয়া ননদ বৌয়ে একেলগে বহি কথা পাতি আছো। এয়া তেওঁলোকৰ ঘৰৰ মানুহক চাহ খোৱা হ'ল। তাৰ পিছতে আমিও সকলো বহিছো। এইফালে বৌয়ে আকৌ ইমান আলহীৰ মাজতো আমাক চাই আছে, বলৈ ভালদৰে পাইছোনে। দৰা ঘৰ আৰু কইনা ঘৰৰ মাজত কথা পতা হ'ল। তাৰ পিছতে এয়া দুৱাক হৈছে। জোৰোণৰ আঙুঠি পিন্ধোৱাৰ আগতে দৰা ঘৰৰ পৰা যিহেতু গিফ্ট অনা হয়, সেইখিনি এনেকৈ সকলোকে এয়া দেখাই আছে দৰাৰ ভনীয়েক। কেইবাযোৰো কাপোৰ আছিল, মই অলপকে দেখাই দিছো। গোটেই কেইযোৰে বহুত বেছি ধুনীয়া। তেওঁলোকৰ কাপোৰ পিন্ধোৱাৰ আগতেই কইনাই সকলোৰে লগত ফটো মাৰিছে আৰু সেই সময়খিনিৰ পৰাই বৌয়ে মানে কইনাৰ মাকে ইমানেই কান্দি আছে, কি কম। কান্দিবই দিয়কচোন, মাক হয় নিজৰ ছোৱালীজনী আন এখন ঘৰলৈ উলিয়াই দিব। এগৰাকী মাকৰ দুখ সেইখিনি তেওঁহে বুজি পাব। আৰু তাইক এয়া তেওঁলোকৰ কাপোৰ পিন্ধালে। এইযোৰ কাপোৰতো ইমান বেছি মৰম লাগিছে। দিনটোৰ শেষত সকলোৱে অপেক্ষা কৰি থকা মুহূৰ্ততো কইনাক দৰা ঘৰৰ পৰা অনা কাপোৰ পিন্ধালে আৰু লগতে এয়া তেওঁলোকৰ এই যে দুপাট্টাখন দি দিয়ে, সেইখিনি সময়ত কিমান যে দুখ আৰু ভয় লাগে। মোৰ নিজৰ জোৰোণৰ সেই দিনটো মনত পৰি গৈছে। তো দৰা ঘৰৰ ফেমিলি সকলোকে কইনাৰ পৰা তামোল দিয়াৰ চিনাকি কৰোৱা হয়। এয়া দৰাৰ মাকে কইনাক ৰিং পিন্ধোৱা মুহূৰ্তটো সঁচাই ছোৱালীৰ জীৱনৰ এটা ভাল লগা দুখ লগা মুহূৰ্ত। দৰা কইনা দুয়োলৈ মোৰ ফালৰ পৰা মৰম আৰু শুভেচ্ছা যাচিলো। সকলো কাম ভালদৰে হৈ গ'ল আৰু কইনা ঘৰৰ পৰা এনেকৈ মিঠাই প্লেট দৰা ঘৰলৈ দি পঠিওৱা হয়। তেওঁলোকক আগবঢ়াই আমি এয়া গোটেইখিনি একেলগে একেবাৰে শেষত আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ আহিছো, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।